গাইজ আপোনালোকে নিশ্চয় জানে 13 জুলাইৰ পৰা এছিয়া কাপ 2023 যেটো ইমাৰ্জিন এছিয়া কাপ আছিল হেতু আৰম্ভ হৈছে আৰু যোৱাকালি ইণ্ডিয়া এ টিম আৰু ইউএই এ টিমৰ মাজত খেল হৈছিল যত ইণ্ডিয়া টিমৰ তৰফৰ পৰা বহুত ভাল প্ৰদৰ্শন দেখিবলৈ পোৱা যায় এই মেচখনত ইণ্ডিয়া টস জিকি প্ৰথমতে বলিং কৰিবলৈ সিদ্ধান্ত লয় আৰু ইউএইৰ আৰম্ভণিটো হিমান এটা ভাল নাছিল যত 2 নম্বৰ ওভাৰতে জনাথন ফিকি 0 ৰানত আউট হয় তাৰ পিছত আঞ্জ আৰু আৰিয়ান শৰ্মাই মিলি 30 ৰানৰ এটা সৰু পাৰ্টনাৰশ্বিপ কৰে আৰু যেতিয়া ইউএই টোটাল স্কোৰ 31 হয় তেতিয়া আঞ্জ 5 ৰান বনাই আউট হৈ যায় 8 নম্বৰ ওভাৰত আৰিয়ান শৰ্মাই দুটা 4 মাৰে কিন্তু 38 ৰান বনাই তেওঁ ইনিংছটো সমাপ্ত কৰিব লগা হয় ইয়াৰ পিছত মোহাম্মদ ফজৰুদ্দিন আৰু ভাল থাপাই মিলি ইউএইৰ ইনিংছটো আগুৱাই লৈ যায় যেতিয়া ইউএইৰ স্কোৰ 145 আছিল তেতিয়া 35 ৰান বনাই মোহাম্মদ ফজৰুদ্দিনে আউট হৈ যায় ইয়াৰ পিছত ভাল থাপাই 107 বলত মাত্ৰ 46 ৰান বনাই আউট হয় আৰু এনেদৰে 50 ওভাৰত ইউএই 9টা উইকেট হেৰুৱাই টোটাল 175 ৰান বনায় ইয়াত ইণ্ডিয়ান বলাৰসকলৰ তৰফৰ পৰা বহুত ভাল বলিং কৰা দেখা যায় য'ত হৰ্ষিত ৰাণাই 4টা নীতিশ কুমাৰ ৰেড্ডীয়ে 2টা অভিষেক শৰ্মাই এটা আৰু লগতে মানৱ সুতৰে 2টা উইকেট লয় ৰিয়ান পৰাগ যদিও উইকেট নাপায় কিন্তু তেওঁৰ ফালৰ পৰা বহুত ভাল বলিং দেখিবলৈ পোৱা যায় য'ত তেওঁ 8 ওভাৰ বলিং কৰি মাত্ৰ 22 ৰান দিয়ে আৰু ইয়াত তেওঁৰ ইকনমি ৰেট আছিল 2.75 এই মেচখন জিকিবলৈ ইণ্ডিয়াৰ 176 ৰানৰ প্ৰয়োজন আছিল 176 ৰানৰ টাৰ্গেটৰ পিছা কৰি অহা টিম ইণ্ডিয়াৰ আৰম্ভণিটো বহুত ভাল ষ্টাৰ্ট হয় য'ত 4 ওভাৰতে সাই সুদৰ্শন আৰু অভিষেক শৰ্মাই 23 ৰান বনাই লৈছিল কিন্তু 5 নম্বৰ ওভাৰত 8 ৰান আৰু তাৰ পিছত 6 নম্বৰ ওভাৰত অভিষেক শৰ্মাই 19 ৰান বনাই আউট হয় ইয়াৰ পিছত কেপ্টেইন ইয়াছ ডল আৰু নিকিন জছে ইনিংছটোক আগুৱাই লৈ যায় নিকিন জছ 53 বলত 41 ৰান বনায় আৰু কেপ্টেইন ইয়াছ ডলে মাত্ৰ 84 বলত 4 ৰান বনাই এই মেচখন নিজৰ নামত কৰি লয় ইয়াছ ডলৰ এই ইনিংছত তেওঁ 20টা 4 আৰু এটা 6 মাৰে আৰু ইয়াত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল 128.57 আৰু এনেদৰে টিম ইণ্ডিয়াই মাত্ৰ 26 ওভাৰ 3 বলতে মেচখন জিকি লয় তো বন্ধুসকল আপোনালোকে কি ভাবে এইবাৰ ইমাৰ্জিন এছিয়া কাপ ইণ্ডিয়া জিকিব পাৰিব নে নাই কমেন্ট কৰি জনাব আৰু লগতে যদি আপুনি দৈনিক ক্ৰিকেট ৰিলেটেড আপডেট পাব বিচাৰে তেন্তে আমাৰ ক্ৰিক অসম চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ